নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাবেদ আৰু পুনৰবাৰ তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমবাৰৰ বাবে যদি কোনোৱে মোৰ এই ইউটিউব চেনেলটি চাই আছে তেন্তে নমস্কাৰ। মোৰ নাম মহম্মদ জাবেদ আলী আৰু আমাৰ চেনেলটোৰ নাম হৈছে জ্ঞানম একাডেমি। ইয়াত আমি ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে অৰ্থাৎ SCERT আৰু NCERT চিলেবাছৰ সমূহ পাঠ্যক্ৰম পঢ়োৱাৰ প্ৰয়াস কৰিছোঁ। গতিকে পোনপ্ৰথমে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে যিটো বেল আইকন আছে সেই বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ চেনেলৰ যিকোনো ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমে আপোনালোকে পায়। তেন্তে আহা অলপ সময় নষ্ট নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি পঢ়িম ক্লাছ 8 অৰ্থাৎ অষ্টমমান শ্ৰেণীৰ যিটো প্ৰথমটি কবিতা মাই নেটিভ লেণ্ড, সেই কবিতাটো আৰম্ভ কৰিম। কবিতাটোৰ নামটো হৈছে মাই নেটিভ লেণ্ড। নামটো কি? মাই নেটিভ লেণ্ড মানে মোৰ, নেটিভ মানে নিজৰ বা লোকেল, মোৰ নিজৰ বা মোৰ আপোন, লেণ্ড লেণ্ড মানে ইয়াক বুজাইছে মাতৃভূমি বা দেশ, মানে মোৰ আপোন দেশ বা মোৰ নিজৰ মাতৃভূমি, সেইটো হৈছে তোমালোকৰ কবিতাটোৰ মেইন নামটো। কবিতাটো আৰম্ভ কৰিছোঁ। ইয়াত কি হৈছে তোমালোকৰ কবিতাটো, তোমালোকে কবিতাটোত দেখিবা যে এজন বৃদ্ধ লোক আৰু এজনী কণমানি ছোৱালীৰ যিখিনি কথোপকথন অৰ্থাৎ কথা বতৰা, সেই গোটেইখিনিয়ে আমাৰ কবিতাটোত বৰ্ণনা কৰা হৈছে। তেন্তে আহা এই কবিতাটো আৰম্ভ কৰোঁ। আৰু এইটো এটা হৈছে দেশপ্ৰেমমূলক কবিতা, গতিকে কবিতাটোৰ পৰা আমি বুজিব পাৰিম। ফাৰ্ষ্টত দিছে হি আস্কছ মি দ্য অল্ড মেন বাই দ্য ষ্ট্ৰীট, ব্লাইণ্ড, লোনলি এণ্ড প'ৰাৰ দেন মি, টেল মি হোৱাট মাই লেণ্ড ইজ লাইক। কি বুলি কৈছে? হি আস্কছ মি। ইয়াত হি বুলি কাক বুজাইছে? এই ককাজনক বুজাইছে যে হি আস্কছ মি, ককাজনে মোক সুধিছিল, দ্য অল্ড মেন বাই দ্য ষ্ট্ৰীট, যোনজন বৃদ্ধ লোক তেওঁ মোক সুধিছিল, ব্লাইণ্ড, লোনলি এণ্ড প'ৰাৰ দেন মি, আৰু যোনজন এই ছোৱালীজনীকে কি? ব্লাইণ্ড মানে কি? ব্লাইণ্ড মানে অন্ধ, লোনলি অকলশৰীয়া, এণ্ড প'ৰাৰ দেন মি, প'ৰাৰ মানে দুখীয়া, কাৰতকৈ এই সৰু ছোৱালীজনীতকৈ এই মানুহজন অন্ধ, অকলশৰীয়া আৰু দুখীয়া বুলি কৈছে। টেল মি হোৱাট মাই লেণ্ড ইজ লাইক, আৰু তেওঁ কি বুলি সুধিছিলে যে কোৱাচোন, বৃদ্ধ লোকজনে যোনজনী কণমানি ছোৱালী তাইক সুধিছিল যে কোৱাচোন মোৰ যিখন মাতৃভূমি বা মোৰ যোনখন দেশ কেনেকুৱা, তেনেকৈ বৃদ্ধ লোকজনে সৰু ছোৱালীজনীক প্ৰশ্ন কৰিছিলে। নেক্সট পেৰেগ্ৰাফ, ব্ৰীথ ককা আই ছেইড, ব্ৰীথ ডিপ মানে কি বুলি ক'লে? ব্ৰীথ ককা। ইয়াত ককা মানে কি? তোমালোক তলফালে দেখিবা ককা মিনছ গ্ৰেণ্ডফাদাৰ। আমি যে কওঁ গ্ৰেণ্ডফাদাৰ, ককা, এই গ্ৰেণ্ডফাদাৰজনক কি বুলি কয়? ককা বুলি কয় আমাৰ অসমীয়া ভাষাত। তাৰপিছত আহিছে ব্ৰীথ ককা আই ছেইড ব্ৰীথ ডিপ, মানে কৈছে তুমি উশাহ লোৱা ককা, আই ছেইড ব্ৰীথ ডিপ, আৰু গভীৰভাৱে এটা উশাহ লোৱা। দ্য ৱাৰ্ম এয়াৰ ডেট ৰিমাইণ্ডছ ইউ অফ ইউৰ চাইল্ডহুড ফ্ৰেণ্ডছ, ৱাৰ্ম মানে কি? উষ্ম বায়ু, ৱাৰ্ম এয়াৰ মানে উষ্ম বায়ু অৰ্থাৎ গৰম বায়ু, যিটো গৰম বায়ু আছে, ৰিমাইণ্ডছ ইউ তোমাক মনত পেলাব, অফ ইউৰ চাইল্ডহুড ফ্ৰেণ্ডছ, কিহৰ মনত পেলাব? তোমাৰ যি ল'ৰালি কাল আৰু ল'ৰালি কালত যে তোমাৰ বন্ধুবৰ্গ আছিলে, এই গৰম বায়ুৱে তোমাক কিহৰ মনত পেলাব? যে তোমাৰ ল'ৰালি কালৰ বন্ধুবৰ্গৰ মনত পেলাব। ইজ হোৱাট ইয়'ৰ লেণ্ড ইজ লাইক, আৰু এই তোমাৰ মাতৃভূমি নহয়নে? সেইটো বুলি ক'লে। কোনে ক'লে এইখিনি কথা? ছোৱালীজনীয়ে ক'লে। প্ৰথম বাক্যটো ছোৱালীজনীয়ে মানে প্ৰথম পেৰেগ্ৰাফটোত কি আছিলে? বৃদ্ধ লোকজনে যেন সৰু ছোৱালীজনীক সুধিছিল, সেইটো আছিলে। আৰু ছেকেণ্ড পেৰেগ্ৰাফত ছোৱালীজনীয়ে ককাজনক কি বৰ্ণনা বা কি কৈছিল সেইখিনি কথা আছিলে। এতিয়া আহিলোঁ নেক্সট পেৰেগ্ৰাফ, দ্য কুল ব্ৰিজ অন ইয়'ৰ ফেচ দিছ মৰ্ন আফটাৰ লাষ্ট নাইট এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন ইজ দ্য পিচফুল ব্ৰিথ অফ ইয়'ৰ লেণ্ড। কি ক'লে? দ্য কুল ব্ৰিজ, কুল মানে ঠাণ্ডা, ব্ৰিজ মানে বায়ু, দ্য কুল ব্ৰিজ অন ইয়'ৰ ফেচ দিছ মৰ্ন, আৰু ৰাতিপুৱা যি তুমি ঠাণ্ডা বায়ু তোমাৰ ল'ব পাৰিছা, আফটাৰ লাষ্ট নাইট এণ্ডলেছ থাণ্ডাৰাছ ৰেইন, যোৱাকালি ৰাতিৰ যিটো মেঘৰ
গজৰণী বা ঢেৰেকণী গজৰণী নহয় ঢেৰেকণী আৰু বৰষুণৰ পিছত আজি ৰাতিপুৱা তুমি যি ঠাণ্ডা বতাহ ল'ব পাৰিছা শীতল বতাহ ল'ব পাৰিছা ইজ দ্য পিচফুল ব্ৰিথ অফ ইউৰ লেণ্ড এয়া তোমাৰ লেণ্ডৰ মাতৃভূমিত কি কৈছে লেণ্ড মানে মাতৃভূমিৰ শীতল বতাহ বুলি কৈছে বুজি পাইছা নেক্সট পেজ গাবলৈ আহিছোঁ দ্য কণ্টেণ্টেড গাৰ্গলিং অফ ডেট লিটিল বেবী টাইড টু হাৰ মাদাৰ্ছ ষ্টাৰ্ডি বেক ইজ দ্য ছইল অফ হুইচ ইয়'ৰ লেণ্ড ইজ মেড শিশুবিলাক যিদৰে নিজৰ মাকৰ পিঠিত বান্ধি ৰাখে আমি যেনেকৈ দেখোঁ যে মাকজনীয়ে পিঠিত নিজৰ শিশুটোক বান্ধি ৰাখে এয়া তোমাৰ মাতৃভূমি অৰ্থাৎ দেশৰেই নহয়নে সেইটো বুলি কণমানি ছোৱালীজনীয়ে বৃদ্ধ লোকজনক বৰ্ণনা কৰিছে দ্য চৰুজ অফ দ্য কুকো মানে কি কুলি চৰাই এণ্ড স্পেৰ'জ মানে কি ঘৰচিৰিকা এজ দে প্লে এৰাউণ্ড দ্য ট্ৰি টপছ নিয়েৰ ইজ হোৱাট শ্বেপছ ইয়'ৰ নেটিভ লেণ্ড কুলি আৰু ঘৰচিৰিকা চৰাই সিহঁতৰ আৰু অন্যান্য চৰাই বা কুলি আৰু ঘৰচিৰিকা চৰাইবোৰে তেওঁলোকে গছবিলাকত একেলগে সমবেত হৈ যিবোৰ গীত জুৰে সেয়া জানো তোমাৰ দেশৰ যিটো তোমাৰ আপোন দেশৰ আকৃতি লোৱা নাইনে সেয়ে তোমাৰ দেশৰ আকৃতি দিয়া নাইনে সেইটো বুলি ক'লে দ্য ডিষ্টেঞ্চ ৰোল অফ দ্য বিহু ঢোল দ্য পেপা এণ্ড গগনা মাই নেইবাৰ্ছ প্লে দ্য হেডি এৰোমা অফ দ্য পিঠা এণ্ড লাড়ু the chant of the evening prayer in the namghar masjid church these make the soul of your beloved land the distance roll of the bihu dhol মানে কি কৈছে যিটো বিহু ঢোলৰ যিটো চেও the pepa and gogana my neighbors play আৰু পেপা আৰু গগনাৰ যিটো সাউণ্ড বা শব্দ যিবোৰ কোনে বজায় মোৰ ওচৰ চুবুৰীয়াই বজায় দ্য হেডি এৰমা অফ দ্য পিঠা এণ্ড লাড়ু আৰু পিঠা আৰু লাড়ুৰ যি সুগন্ধ দ্য চেণ্ট অফ দ্য ইভিনিং প্ৰেয়াৰ ইন দ্য নামঘৰ মছজিদ চাৰ্চ মানে কি নামঘৰ মছজিদ আৰু চাৰ্চৰ যিবিলাক থাকে নহয় ধৰ্মগুৰু তেওঁলোকে ইভিনিং অৰ্থাৎ গধূলি যি প্ৰাৰ্থনা কৰে দিজ মেক দ্য চ'ল অফ ইয়'ৰ বিলভড লেণ্ড আৰু এই সকলোবোৰে তোমাৰ আপোন দেশখনৰ যিটো আত্মা জগাই তোলে বুলি কৈছে এই কবিতাটোত সৰু ছোৱালীজনীয়ে বৃদ্ধ লোকজনক বুজি পাইছা গতিকে এই কবিতাটোত আমি তিনিটামান শব্দ পাইছিলোঁ যে ককা বুলি কাক বুজায় গ্ৰেণ্ডফাদাৰক ঢোল পেপা এণ্ড গগনা আৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ আমি চিনি পাওঁ যে ঢোল পেপা আৰু গগনা মানুহে বজায় সেইটো কি বুলি কয় মিউজিকেল ইনষ্ট্ৰুমেণ্টছ এইখিনি বজোৱা সা সামগ্ৰী পিঠা এণ্ড লাড়ু আৰু আইটেমছ অফ ফুড পিঠা আৰু লাড়ু কিহৰ কাৰণে ব্যৱহাৰ কৰে এইখিনি কি হয় আহাৰ হয় পিঠা আৰু লাড়ু আমি বিহুত খাওঁ হয় নহয় গতিকে কবিতাটো ইমানেই আছিলে কবিতাটো এটা দেশপ্ৰেমমূলক কবিতা এজনী সৰু ছোৱালী আৰু এজন বৃদ্ধ লোকৰ মাজৰ যিটো কথোপকথন অৰ্থাৎ কথা বতৰা সেইখিনি আমাৰ এই কবিতাটোত দিয়া আছিলে গতিকে কবিতাটোত বৃদ্ধ লোকজনে নিজৰ দেশখনৰ বিষয়ে সৰু ছোৱালীজনীক সুধিলে আৰু সৰু ছোৱালীজনীয়ে বৃদ্ধ লোকজনক নিজৰ দেশখনৰ বা নিজৰ মাতৃভূমিখনৰ বৰ্ণনা কৰিলে তেন্তে এয়াই আছিল আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা তেন্তে ভিডিঅ'টো যদি লাইক কৰি দিবা তোমালোকৰ এটা লাইকে মোক পৰৱৰ্তী ভিডিঅ' বনোৱাত বহুত উৎসাহিত কৰে ভিডিঅ'টো চাই যদি কিবা বুজি পোৱা নাই তেন্তে মোক কমেণ্ট বক্সত জনাবা মই তাতে তোমালোকৰ উত্তৰ দিবলৈ ট্ৰাই কৰিম ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব পাৰা লগতে এতিয়ালৈকে যোনে মোৰ এই চেনেলটো জ্ঞানম একাডেমি ছাবস্ক্ৰাইব কৰা নাই প্লিজ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা ইয়াৰ যোগেদি তোমালোকে আমাৰ চেনেলৰ নতুন ভিডিঅ' পাই থাকিবা আৰু কাষতে যদি বেল আইকন টিপি দিয়া গতিকে সেই বেল আইকনটো টিপিলে তোমালোকে আমাৰ চেনেলৰ যিকোনো ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা গতিকে এয়াই আছিল ধন্যবাদ